নমস্কাৰ, আপুনি চাই আছে ৰূপান্তৰ প্ৰজন্মৰ প্ৰতিধ্বনি। নীলাখামৰ নিভাজ মৰমৰ প্ৰথম চিঠিখন এয়া তুলি লৈছোঁ আৰু এই চিঠিখন পঠাইছে শ্বিলঙৰ পৰা উদ্দীপ্ত বৰাই। তেওঁ লিখিছে, নিশিগন্ধা, আচৰিত হৈছা নহয়? আচহুৱা এটা নামেৰে তোমাকেই মাতিছোনে বুলি। হঠাৎ কিয় এই নামেৰে মাতিলোঁ জানানে? বাৰু বাদ দিয়া সেই কথা। ভালে আছা? আৰু সংগীত সাধনা? মোৰ বিশ্বাস সকলোবোৰ গতানুগতিকভাৱেই চলি আছে। হয়তো তুমি ভাবিছিলা ইমান দিনে যান্ত্ৰিকতাৰ মাজত সোমাই মই যন্ত্ৰবৎ মানুহ এটা হৈ পৰিছোঁ। আচলতে কি জানা, যন্ত্ৰ হোৱাটো সহজ নহয়। ব্যস্ততাৰ অন্তত নিৰলে পোৱা সময়খিনিয়ে মানুহক যন্ত্ৰ হ'বলৈ নিদিয়ে। নিশা সপোনবোৰ সন্তৰ্পণে আহে, মৰহিব খোজা আশাবোৰক জীপাল কৰিবলৈ, ঠিক নিশিগন্ধাৰ সুবাসৰ দৰেই। তুমি সুধিছিলা নহয়, ভালপোৱাৰ সংজ্ঞা কি? কিয় তোমাক ইমান ভাল পাওঁ? উত্তৰ দিবলৈ মোৰ শব্দৰ অভাৱ হৈছিল, সেইদিনাও আজিও। গল্পকাৰৰ মুখেৰেই শুনাচোন। নৈক সুধিছিলোঁ, আচলতে ভালপোৱা মানে কি? নৈয়ে কৈছিল, হাজাৰ ধুমুহাৰ পিছতো যে জীৱনটো বুকুত কোলাৰ কেঁচুৱাৰ দৰে সাবটি আছা, যেনেদৰে হাজাৰ ঠেকা খায়ো যে মই শিলৰ কাষেৰেই অহৰহ বৈ আছোঁ, ভালপোৱা সেয়াই। সংজ্ঞাটো মোৰ প্ৰিয়। তোমাক কওঁ বুলিও শব্দ বিচাৰি নোপোৱা মোৰ আন্দোলিত হৃদয়ৰ ভাৱাৱেগবোৰ যেন ইয়াতেই আবিষ্ট হৈ আছে। কিয় ভাল পাওঁ তোমাক, এতিয়াও সাঁথৰ যেন লগা প্ৰশ্নটোৰো উত্তৰ ইয়াতেই পাবা। কি ঠিক, সংজ্ঞাটো কিজানি তোমাৰো প্ৰিয় হৈ পৰে। নিশিগন্ধা, কোনোবা এদিন শৰ্মা ছাৰে অংকৰ ক্লাছত গান গাব গোৱাত তুমি যে প্ৰাণ ঢালি ভূপেন হাজৰিকাৰ আকাশী গংগা বিচৰা নাই গানটো গাইছিলা, মনত আছেনে? তোমাৰ মনত নাথাকিলেও কিন্তু সেই মূৰ্ছনাই এতিয়াও বুকুত টোকৰ মাৰে, প্ৰথম দিনাৰ দৰেই। আৰু কি জানা, গানটোত বিচৰাৰ দৰে হয়তো ময়ো সংগোপনে আশা কৰোঁ কঠিন সময়ত এষাৰি মাতৰ। নিশিগন্ধা, তোমাৰ বাৰু মনত পৰেনে নিজৰ হাতত মোবাইল নথকা দিনৰ শুভেচ্ছা বাৰ্তাবোৰৰ কথা? অথবা প্ৰাচীৰ পত্ৰিকাৰ আনন্দোজ্জ্বল সম্পাদনা কক্ষ কিম্বা ঘামে তিতা সেই বিশেষ শোভাযাত্ৰাৰ কথা? আৰু এতিয়া পাইনৰ দেশত যেতিয়া কুঁৱলীয়ে আৱেশ সানে, তেতিয়া আচলতে মোৰ নিজকে বৰ দুৰ্ভগীয়া যেন লাগে। কুঁৱলীসনা সন্ধ্যা এটাত ধুমায়িত কফি কাপৰ সৈতে তোমাৰ দুচকুৰ গভীৰতাত ডুব যাবৰ বৰ মন যায় নিশিগন্ধা। এইবোৰ কথাত যেতিয়া ভাবুক হৈ পৰোঁ, হিৰুদাৰ সেই ৰৌদ্ৰ কামনাৰ শাৰীকেইটালৈ বৰকৈ মনত পৰে। উজাগৰ ৰাতি সপোন দেখিছোঁ মই, ফুল আলসুৱা তোমাৰ মুখৰ শইচ সোণালী হাঁহি। তুমি হয়তো নাজানা, এই শাৰীকেইটাই মোক কেনেদৰে মোহাচ্ছন্ন কৰি ৰাখিছে। কিমান দুখৰীয়া সপোনে মোক প্ৰতিদিনে অপ্ৰাপ্তিটো প্ৰাপ্তিৰ সন্ধান দিছে। বাৰু আজিলৈ থাকক। তোমাৰ খবৰ ল'বলৈ বহি অতঃপৰে নিজৰ কথাকেই ক'লোঁ। নিঃশব্দ প্ৰশ্নৰ উত্তৰ তুমি জানো নিদিবা? ইতি দীপ্ত আকাশ।